হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আহক আজি আমি আৰম্ভ কৰোঁ অসমৰ প্ৰাচীন বুৰঞ্জীৰ পৰা। আৰু এই অসমৰ প্ৰাচীন বুৰঞ্জীত আমি অসম পুলিচৰ আৰু অসম টেটৰ উপযোগী হকে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আহক তেতিয়াহ'লে আৰম্ভ কৰোঁ। অসম বুৰঞ্জীৰ প্ৰথম প্ৰশ্নটো হৈছে, প্ৰাচীন অসমৰ প্ৰথম ৰজাজন কোন আছিলে? আপোনালোকক সোধা হৈছে যে প্ৰাচীন অসম বুলি কৈছে। ক আছে মহীৰংগ দানৱ, খ ঘটোৎকচ, গ নৰকাসুৰ, ঘ চুকাফা। ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক মহীৰংগ দানৱ। মহীৰংগ দানৱ আছিলে অসমৰ প্ৰথম ৰজা। আমাৰ পৌৰাণিক ইতিহাসৰ অনুসৰি মহীৰংগ দানৱ হৈছে অসমৰ প্ৰথম ৰজা। তেওঁ আছিলে দানৱ বংশৰ। ঘটোৎকচ আছিলে কিৰাত বংশৰ, নৰকাসুৰ আছিলে অসুৰ বংশৰ ৰজা আৰু চুকাফা আছিলে আহোম বংশৰ ৰজা। আপোনালোকে নিশ্চয় গম পায় আহোম বংশ বুলি ক'লে 1228 চনৰ পৰা যি আৰম্ভ হৈছিলে সেয়া হৈছে আহোম বংশ। 2 নম্বৰ প্ৰশ্নলৈকে আহিছোঁ। তলৰ কোনজন অসুৰবংশীয় ৰজা? প্ৰশ্ন নম্বৰ 1ত আমি আলোচনা কৰিছোঁ অসুৰবংশীয়ৰ কথা। ক আছে ৰত্নাসুৰ, খ আছে ঘটক কিৰাত, গ আছে নৰকাসুৰ আৰু ঘ আছে সম্বৰাসুৰ। ঘটক কিৰাত, খ নম্বৰ অপশ্যনটো ঘটক কিৰাত হৈছে কিৰাত বংশৰ ৰজা। ৰত্নাসুৰ, নৰকাসুৰ আৰু সম্বৰাসুৰ যিহেতু তিনিওটাতে সুৰ আছে, গতিকে আমি অসুৰবংশীয় ৰজা বুলি আমি অনুমান কৰিব নোৱাৰোঁ। ইয়াতে অপশ্যন নম্বৰ গটো হৈছে শুদ্ধ উত্তৰ। গ দিয়া আছে নৰকাসুৰ আৰু নৰকাসুৰ আছিলে অসুৰবংশীয় ৰজা। ৰত্নাসুৰ আৰু সম্বৰাসুৰ এই দুইজন ৰজাই হৈছে দানৱ বংশৰ। মহীৰংগ দানৱৰ উত্তৰ পুৰুষ। মহীৰংগ দানৱৰ উত্তৰ পুৰুষ হৈছে ৰত্নাসুৰ আৰু সম্বৰাসুৰ। মহীৰংগ দানৱৰ পুতেক আছিলে শতকাসুৰ। শতকাসুৰৰ পিছত ৰজা হৈছিলে ৰত্নাসুৰ আৰু সম্বৰাসুৰ। মনত ৰাখিব যে নৰকাসুৰ অসুৰবংশীয় ৰজা আছিলে। দানৱ বংশৰ শেষ হোৱাৰ লগে লগেই ঘটক কিৰাত বংশটো আৰম্ভ হৈছিল আৰু ঘটক কিৰাত মানে কিৰাত বংশটো আৰম্ভ হৈছিল আৰু কিৰাত বংশৰ পিছতেই অসুৰ বংশৰ ৰাজ্যটো আৰম্ভ হৈছিল। 3 নম্বৰ প্ৰশ্নলৈকে আহিছোঁ। কুমাৰিল ভট্ট এজন অগাধ পণ্ডিত আছিল কোনজন ৰজাৰ দিনত? তলত ৰজাসমূহৰ নাম দিছে। ক দিছে হৰ্যৰ বৰ্মা, খ দিছে ভগদত্ত, গ দিছে ব্ৰজদত্ত আৰু ঘ দিছে ভীষ্মক। এতিয়া অপশ্যন নম্বৰ কটো হৈছে ইয়াতে শুদ্ধ উত্তৰ হৰ্যৰ বৰ্মা। হৰ্যৰ বৰ্মাৰ দিনতেই কুমাৰিল ভট্ট নামৰ এজন অগাধ পণ্ডিত আছিলে, তেওঁৰ সভাপতি আছিলে। আৰু এই হৰ্যৰ বৰ্মাই তেজপুৰৰ ওচৰত হাজেৰা পুখুৰী নামেৰে যি এতিয়াও এটা পুখুৰী আছে, সেই পুখুৰীটো হৰ্যৰ বৰ্মাৰ দিনতেই খন্দোৱা হৈছিলে আৰু হৰ্যৰ বৰ্মাৰ নামেৰে এই পুখুৰীটোৰ এতিয়া নাম হৈছে হাজেৰা পুখুৰী। ভগদত্তৰ কথা ক'বলৈ গ'লে আপোনালোক সকলোৱে জানে যে ভগদত্ত আছিলে নৰকাসুৰৰ পুতেক। নৰকাসুৰৰ পুতেক আছিলে ভগদত্ত। ব্ৰজদত্ত নৰকাসুৰৰ পুতেক আছিলে। ভগদত্ত আছিলে ডাঙৰ, নৰকাসুৰৰ ডাঙৰ পুত্ৰ আৰু ব্ৰজদত্ত আছিলে সৰু। ভগদত্তৰ মৃত্যুৰ পিছত ব্ৰজদত্ত ৰজা হয় আৰু ভীষ্মক হৈছে কুণ্ডিল ৰাজ্যৰ, এতিয়া বৰ্তমান যি শদিয়া আছে সেই শদিয়াৰ ওচৰৰ কুণ্ডিল ৰাজ্যৰ ৰজা আছিলে ভীষ্মক। 4 নম্বৰ প্ৰশ্নলৈকে আহিছোঁ। পাল ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল কোনে? প্ৰতিষ্ঠা কৰিছিল? ক আছে ৰত্নপাল, খ আছে ব্ৰহ্মপাল, গ আছে ইন্দ্ৰপাল আৰু ঘ আছে কুমাৰপাল। যিহেতু ইয়াতে পাল বংশৰ কথা সুধিছে, গতিকে অপশ্যনসমূহত পালেই থাকিব। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ ব্ৰহ্মপাল। ব্ৰহ্মপালে প্ৰথম পাল ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। ব্ৰহ্মপালৰ পিছত তেওঁৰ যি উত্তৰসূৰী বা উত্তৰ পুৰুষ, সেই উত্তৰ পুৰুষবিলাক হৈছে ব্ৰহ্মপালৰ পিছত ৰত্নপাল, ইন্দ্ৰপাল, কুমাৰপাল ইত্যাদি। এই পাল বংশটোৱে অসমত প্ৰায় 300 বছৰ কাল ৰাজত্ব কৰিছিল আৰু এই পাল বংশটোৱে অসমৰ বুৰঞ্জীত বা অসমৰ ইতিহাসত এক উল্লেখযোগ্য স্থান দখল কৰি থৈ গৈছে। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 5লৈকে। অসমৰ প্ৰাচীন ৰজা আৰিমত্ত আছিল। আৰিমত্ত আপোনালোকে নাম শুনিছে। ৰীতা চৌধুৰীৰ এখন উপন্যাসতো এই বিষয়ে লিখা আছে। আৰিমত্ত ৰজা আছিলে কোনটো বংশৰ? ক জিতাৰী বংশৰ, খ পাল বংশৰ, গ কিৰাত বংশৰ, ঘ দানৱ বংশৰ। ইয়াতে আপোনালোকে পাল বংশ, কিৰাত বংশ বা দানৱ বংশৰ কথা অলৰেডি আমি আগতে আলোচনা কৰিছোঁ। ইয়াতে আৰিমত্তৰ নাম যিহেতু ওলোৱা নাই, গতিকে অপশ্যন হ'ব কটো জিতাৰী বংশৰ। জিতাৰী বংশৰ আছিলে আৰিমত্ত ৰজা আৰু আৰিমত্তৰ দেউতাকৰ নাম আছিলে মায়ামত্ত ৰজা। সেই মায়ামত্ত ৰজা আৰু আৰিমত্ত ৰজাৰ মাজত এখন তয়াময়া যুদ্ধ লাগিছিল, যিহেতু আৰিমত্তই নিজৰ দেউতাক বা পিতৃৰ পৰিচয় পোৱা নাছিল আৰু আৰিমত্তৰ মাক আছিলে চন্দ্ৰপ্ৰভা। সেই চন্দ্ৰপ্ৰভা যেতিয়া আৰিমত্ত ৰজাৰ দেউতাকৰ পৰা দূৰৈত আছিল, তেতিয়াই আৰিমত্তৰ জন্ম হৈছিল আৰু সেইবাবেই আৰিমত্ত আৰু পিতেক মায়ামত্তৰ যুদ্ধ লাগিছিল। 6 নম্বৰ প্ৰশ্নটো আহিছোঁ। প্ৰাচীন শোণিতপুৰৰ ৰজা বান আছিল। বান ৰজাৰ কথা আপোনালোকে জানে যে তেজপুৰত বান থিয়েটাৰ এতিয়াও আছে, তেওঁৰ নামেৰেই বনোৱা হৈছিলে। তেওঁ কোনটো বংশৰ আছিলে? দৈত্যবংশী হিৰণ্যকশিপুৰ, খ জিতাৰী বংশৰ, গ কিৰাত বংশৰ, ঘ অসুৰ বংশৰ। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ক দৈত্যবংশী হিৰণ্যকশিপুৰ বংশৰ আছিলে বান ৰজা। এই বান ৰজাৰ
বাপেক আছিলে বলি ৰজা 1500 খ্ৰীষ্টাব্দত ৰাজপাটত বহা সেই বলি ৰজাৰ পুতেক বান ৰজাই তেজপুৰত বা শোণিতপুৰত শাসন কৰিছিল। তেওঁৰ জীয়েক উষাৰ বাবে এটি অগ্নিগড় সজাইছিল আৰু সেই অগ্নিগড়ৰ পৰা অনিৰুদ্ধই যেতিয়া উষাক হৰণ কৰিবলৈ আহিছিল তেতিয়া অনিৰুদ্ধ তেতিয়াই তাৰ ভিতৰত বন্দী হৈ ৰৈছিল আৰু শ্ৰীকৃষ্ণ আৰু বান ৰজাৰ মাজত সেইবাবেই এখন তয়াময়া যুদ্ধ লাগিছিল। নেক্সট আহিছোঁ 7 নম্বৰ প্ৰশ্নলৈকে। প্ৰখ্যাত ৰজা বলবৰ্মদেৱৰ হাতীমূৰীয়া তামৰ ফলিখন ক'ত পোৱা গৈছে? অপশ্যনসমূহ তলত দিয়া আছে ৰজাদুৱাৰ, নগাঁও নগৰত, বেনাৰসত আৰু নিধনপুৰত। ইয়াতে বলবৰ্মদেৱৰ হাতীমূৰীয়া তামৰ ফলি বুলি কৈছে। হাতীমূৰীয়া বুলি কওঁতে ইয়াতে এই যিখন তামৰ ফলি পোৱা গৈছে সেই তামৰ ফলিখন হাতীৰ মূৰৰ দৰে থকাৰ বাবে হাতীমূৰীয়া তামৰ ফলি বুলি কৈছে। ৰজাদুৱাৰ উত্তৰ গুৱাহাটীত আছে এখন শিলালিপি। সেই শিলালিপিখন হৈছিলে শ্ৰীকৃষ্ণৰ শিলালিপি, কানাই বৰশী পোৱা শিলালিপি বুলি কয়। আৰু খ নম্বৰটো হৈছে শুদ্ধ উত্তৰ, নগাঁও নগৰত হাতীমূৰীয়া তামৰ ফলিখন পোৱা গৈছে বলবৰ্মদেৱৰ। বেনাৰসত পোৱা গৈছিলে বৈদ্যদেৱৰ এখন তামৰ ফলি, পাল বংশৰ ৰজা বৈদ্যদেৱৰ তামৰ ফলিখন বেনাৰসত পোৱা গৈছিলে। আৰু নিধনপুৰ বাংলাদেশত বা চিলেটত পোৱা গৈছিলে কুমাৰ ভাস্কৰ বৰ্মাৰ এখন তামৰ ফলি, যি সেই তামৰ ফলিখনক কোৱা হয় নিধনপুৰ তামৰ ফলি বুলি। আৰু এইখন কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত পোৱা গৈছিলে বা কুমাৰ ভাস্কৰ বৰ্মাৰ দ্বাৰা লিখা আছিলে। কুমাৰ ভাস্কৰ বৰ্মাৰ দ্বাৰা লিখা আৰু আনখন তামৰ ফলি পোৱা গৈছিলে কামৰূপৰ ডুবিত, সেইখনক কোৱা হয় ডুবি তামৰ ফলি। ৰজাদুৱাৰত থকা শিলৰ যিখন শিলালিপি সেই শিলালিপিখনক আপোনালোকে মনত ৰাখিব, সেইখনক কোৱা হয় কানাই বৰশী বোৱা শিলালিপি। আৰু নগাঁও নগৰত যিখন পোৱা গৈছে হাতীমূৰীয়া তামৰ ফলিখন, এইখন এখন নগাঁও নগৰৰ এটি পুৰণি নাট সংস্কৰণ কৰোঁতে পোৱা গৈছে। 8 নম্বৰ প্ৰশ্নটো হৈছে হৰিহৰৰ যুদ্ধ কেতিয়া হৈছিল বা হৰিহৰৰ যুদ্ধ হৈছিল কোন কোন ৰজাৰ মাজত? ক দিছে বান ৰজাৰ দিনত, খ দিছে নৰকাসুৰৰ দিনত, গ দিছে ভগদত্তৰ দিনত আৰু ঘ দিছে ভীষ্মক ৰজাৰ দিনত। ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক, বান ৰজাৰ দিনত। আমি আগতে আলোচনা কৰিছোঁ যে বান ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত এখন যুদ্ধ লাগিছিলে। তো বান ৰজা যিহেতু এক শিৱভক্ত আছিলে বা শৈৱপন্থী আছিলে, সেইবাবে বান ৰজাই যেতিয়া শ্ৰীকৃষ্ণৰ লগত যুদ্ধ লাগিছিল, যুদ্ধ লাগোতে সেই সময়ত বান ৰজাৰ হৈ থিয় দিছিল হৰে মানে শংকৰে। তো শিৱ আৰু শ্ৰীকৃষ্ণৰ মাজত যিখন যুদ্ধ হৈছিলে সেই যুদ্ধখনক কোৱা হয় হৰিহৰৰ যুদ্ধ। নৰকাসুৰৰ দিনত নহয় বা ভগদত্তৰ দিনত নহয় বা ভীষ্মক ৰজাৰ দিনত নহয়। ভীষ্মক ৰজাৰ দিনত যিখন যুদ্ধ লাগিছিলে সেইখন আছিলে শ্ৰীকৃষ্ণ আৰু ৰুক্মবীৰৰ মাজত। আৰু ভগদত্তৰ দিনত যিখন যুদ্ধ লাগিছিলে সেইখন আছিলে কুৰুক্ষেত্ৰৰ যুদ্ধ। ভগদত্তৰ কথা আপোনালোকে নিশ্চয় গম পায় যে দুৰ্যোধনৰ ফলীয়া হৈ ভগদত্তই কুৰুক্ষেত্ৰৰ ৰণত যুঁজ দিছিল আৰু সেই যুঁজত ভগদত্তই প্ৰাণ হেৰুৱাইছিল। তো বন্ধুসকলে তেতিয়াহ'লে আজিলৈকে আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে, আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে আন ভিডিঅ'বোৰ চাবলৈ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে গৈ চাই ল'ব পাৰে। থেংক ইউ।